চাউল লৈছোঁ পাপাই সৰু মাছ আনিছিলে আৰু এইফালে সৰু মাছ ফ্ৰাই কৰিব লাগিব এতিয়া এইকেইটা পুঠি মাছকেইটা বাছি থৈছোঁ এইফালে মোৱা মাছ ফ্ৰাই কৰিম আৰু এতিয়া আৰু মানে চাউল কেইটামান জাৰিবলৈ আছিলে মানে মায়ে জাৰি আছিলে বাৰু মই মানে তাৰপিছত মা মানে আমাৰ মানে কঠীয়া ধান বাচিব আছিল কি হ'ল কঠীয়া ধান মানে বাচিব আছিলে যে সেইটো কাৰণে মায়ে মানে কঠীয়া ধান বাছিলে আৰু মই মানে চাউলকেইটা জাৰি ল'লোঁ এইবিলাক হাজবেণ্ডে এতিয়া মানে কি কৰিছা যে তুমি চাটনি কিহৰ চাটনি আৰু নাৰিকল চানা নেকি কিনো হ'ব আৰু ভালেই হ'ব দিয়া মই মানে চুলিখিনি তেলো সানি থৈছোঁ দেখিছা নহয় একদম চুলি ওলাই গ'লগৈ আৰু এতিয়া মানে এইখিনি মাছখিনি ভাজি লওঁ তাৰপৰা ধুব লাগিব আৰু তাৰপৰা ভাত খাম কালিৰে মাংস আছিলে দেখিছিলে চাগে ৰাতি বনাইছিলোঁ তাকে আৰু মানে থৈ দিলোঁ আৰু মাছখিনি ফ্ৰাই হৈ আছে মানে সকলোৱে ভাত নাখালেতো সেইটো কাৰণে মানে থৈ দিছোঁ আৰু হয়নে তোমালোকৰ কাৰণে এতিয়া তোমালোকলৈ থোৱাখিনি আমি খাম আৰু কালিতো মই দিনত খোৱাই নাই ৰাতিও মই বেছি খোৱাই নাই এইবিলাক কিবা কিবি আনিছিলে আৰু এইবিলাক সামৰি লওঁ ভাত খাম তাৰপিছত মাছখিনিও হোৱাগৈ নাই এইখিনি জলকীয়া ঘৰৰে কেইটা লাগে 10টামান লাগে নেকি এইখিনি জলকীয়া পুৰে আকৌ আজিকালি এইখিনি আকৌ গৰম কৰি দিছোঁ ফুলকবি মটৰ ঠাণ্ডা হৈ যাব মানে বাতি পাৰিছোঁ আৰু খাই লওঁ ভাত পানী খালোঁ আৰু দেই ভাত পানী খাই এতিয়া মানে পথাৰত অলপ ওলাই আহিছোঁ আৰু এই আমাৰ পেহাহঁতৰ মানে গৰুজনী মানে পোৱালিটো হৈ আছে মানে আমাক মানে চাবলৈ কৈছিলে সেইটো কাৰণে আমি চাই আছোঁ দেখাই আছে আমাৰ ঘৰলৈ মানে আহিছিলে আৰু সেইটো কাৰণে মানে আমাক মানে চাবলৈ কৈ থৈ গৈছিলে সেইকাৰণে আৰু পথাৰৰ ইয়াতে ৰখি আছোঁহি আৰু এতিয়া কৰিছা আকৌ হেল্ল' এতিয়া মই ৰাতিৰ কাৰণে ভাতৰ যোগাৰ কৰিছোঁ আৰু দেই এইফালে মই মানে বইল মাংস বনাম আৰু সেইটো কাৰণে এইখিনি মানে অকণমান পুৰি লৈছোঁ আৰু পুৰা নিচিনা কৰি লৈছোঁ আদা নহৰু পিঁয়াজ তেনেকৈ এইফালে আকৌ মাংসও বনাই আছোঁ তাকে আৰু কিমাননো আৰু একেখিনিকে দেখাই থাকিম হয় নাই তথাপিতো আৰু দেখাইছোঁ আৰু অলপ অলপকৈ চাই থাকিব দেই এইফালে লাইও দিলোঁ দেই একদম কেৰাহীখন বাগৰিয়ে পৰিছিলে আৰু আজি শাক খোৱা কিবা ভাত ইফালে বইলখিনিও হোৱাগৈ নাই বাৰু ইয়াতো লাই কেইডালমান দি দিম ধোৱা ধোৱা হৈ গৈছে একদম এইখিনি হৈয়ে গৈছে বাৰু ইয়াতে এতিয়া কেঁচা ধনিয়া কেইডালমান দি দিছোঁ হৈ গ'ল আৰু এইখিনি হৈ গ'ল
এতিয়া এইখিনিও হৈ গ'ল আৰু বইল ইয়াতো দি দিছোঁ কেঁচা ধনিয়া অলপ এতিয়া হৈ গ'ল আৰু ভাতকেইটাও খাই লওঁ আৰু কেঁচা ধনিয়াবোৰ ছিজনত মানে প্ৰতিখন শাকতে মানে কেঁচা ধনিয়াটো থাকেই নহয় জানো আৰু ভালো লাগে বাৰু গোন্ধটো সেইটো কাৰণে আৰু এতিয়া মানে ভাতকেইটা খাই লওঁ আৰু ঠিক আছে The next day. তাৰপিছত আপোনালোকৰ খবৰ ভালনে বোলে তোমাৰ খবৰ কেনেকুৱা হেল্ল' গাইজ গুড মৰ্ণিং আপোনালোকৰ খবৰ নিশ্চয় ভালেই নহয় জানো মোৰ মানে ইমান ভাল নহয় একদম চৰ্দি কাহ তেনেকুৱা হৈছে আৰু ডিঙি বিষ হৈছে কালিৰ পৰা মানে হৈছে আৰু তাকে আৰু তাৰপৰা ভাবিলোঁ ভিডিঅ'টো আজিতো ছানডে নহয় জানো মই বাৰু পথাৰলৈ যোৱা নাই আগৰ কেইদিন বাৰু পথাৰলৈ গৈছিলোঁ তাৰপৰা ভাবিলোঁ যে মৰ্ণিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ভিডিঅ'বিলাক তেনেকৈ বনোৱা হোৱাও নাই থাকি গৈছে সেইটো কাৰণে বোলো তাকে আৰু এইফালে এতিয়া ভাত পাতিছোঁ আৰু বেটা উঠা চাহ খোৱা নাই বিচাৰি চাহ খাম আৰু আজি অলপ উঠা দেৰি হ'ল কালি মানে একদম ডিঙিৰ বিষত শুবই নোৱাৰিলোঁ সেইটো কাৰণে উঠা তুমি আৰু ৰাতিপুৱাই সেইবিলাক নাখাই দেই বেটা বোলে চাহ বনাই আছোঁ আৰু দেই হা মাহঁতেও বাৰীত কাম লাগি আছে মা পাপা তুমি যে এইবিলাক বস্তু নাখাবা দেই কিতাপ পঢ়াহি আহা মই এতিয়া চাহ বনাওঁগৈ আজি মানে একো কাম হোৱাই নাই আৰু মানে লাহে লাহে কামবিলাক কৰিব লাগিব আৰু এই পাপাই মাছ আনিছিলে সেইটো কাৰণে এতিয়া গৰৈ মাছৰ লগত কিবা এটা বনাব লাগিব পুৰি খাই ভাল লাগিব এইকেইটা ডাঙৰ কেইটামান দিয়ে যে এইকেইটা গৰৈ মাছ এতিয়া পুৰি খাই ভাল লাগিব একদম ধনিয়া দি আজি পুৰি দেই গধূলিকৈ চাহ ডাঙৰ কেইটামান দিয়ে বেয়া 3টা হ'লেই 4টা 7টামান দিয়ে সৰিয়হৰ লগতে বনাব লাগিব আৰু সৰিয়হ চাহ লাল চাহ বনাইছোঁ এইফালে আমি এতিয়া চাহটো খাই লওঁ আৰু হয় নাই লাড্ডু ঠিক আছে আমি এতিয়া চাহটো খাই ল'ম এটা চাহ খোৱা নে নোখোৱা এফালে সৰিয়হৰ লগত মাছ বনাই আছোঁ আৰু হোৱাগৈ নাই তাৰপৰা এটা পুৰোগৈ ঠাণ্ডা দিনত পিটিকাবিলাকে ভাল লাগে আৰু খাই সেইটো কাৰণে বোলো বেঙেনা এটাকে পুৰোঁ অলপ মিঠাতেল সানি ল'ব লাগিব তেতিয়াহে হ'ব আৰু অলপ মিঠাতেলো সানি ল'লোঁ বেঙেনাটো তেতিয়া মানে বাকলিটো ধুনীয়াকৈ এৰ খাই যায় আৰু সেইটো কাৰণে মিঠাতেল অলপ সানি লওঁ এতিয়া মাছ সেইটো পুৰোগৈ আৰু বাহিৰত বেটা ঐ বেটা ক'তনো গ'ল না পাত্তা আহিব বেটা ক'ত গ'ল ক'ত হাই ইয়াত আছে মাহঁতৰ লগত মাহঁতে মানে বাৰীত কিবা কাম কৰি আছে সি তাতে আছে সেইফালে মাছ পুৰা গৰৈ মাছ পুৰা বেঙেনা পুৰা আজি খাম আৰু ঠাণ্ডা দিনত এনেও পিটিকা বস্তুটো ভাল লাগে হয় নাই মাছৰ লগত নিদিওঁ নহয় এইটো এক্সট্ৰাকৈ পিটিকা দি দিয়াচোন
ভাজি আৰু পিটিকা খাম আৰু দেই গৰম গৰম ভাতৰ লগত পিটিকাই ভাল লাগে আৰু হয় নাই তোমাৰ ভাল লাগে নাই তুমি হ'লেও বেঙেনা নোখোৱা হয় নাই মাছ খোৱা কিবা এটা কৈ দিয়া আমাৰ শাকনি বাৰীখন লাহে লাহে হৈছেগৈ আৰু দেই ওলাইছে কিবা কিবি এইফালে একেই কথা শাকনি বাৰী পাচলি বাৰী লাই দেখিছে নহয় এই লাই ফুলি কিনি এতিয়া ৰুবলৈ ভাল হৈছে এইকেইটা হৈ নাই আমাৰ মানে আজি ধান কাটিবলৈও অহা কথা আছে মৰণা মাৰিবলৈও অহা কথা আছে কি হয় মোৰ মানে একদম চৰ্দি হৈ আছে মাতটো একদম কিবা শুনিছে চাগে এইফালে আমাৰ আই বহি আছে আই হয় নেকি ধনিয়া কেইডালমান ছিঙিছো ধনিয়া খোৱাবই নাই এইবিলাক ওলাইছে ধনিয়া আৰু আমাৰ ফেচবিন ওলাইছে দেই ফেচবিন আপোনালোকক মাজে মাজে দেখাই থাকিম আৰু আমাৰ শাক পাচলিবিলাক কিমান ডাঙৰ হৈছে কি কথা এইবিলাক গোমধান হয় পালেং এইখিনি হৈছে ফ্ৰেচবিনখিনি দেখাই দিয়া এইখিনি হৈছে পিঁয়াজ আৰু দি থৈ দিছোঁ এলেন এইবিলাক চব ফ্ৰেচবিন আৰু এইবিলাক লাই ইয়াতো আছে মাজে মাজে দেখাই থাকিম আৰু কিমান ডাঙৰ হৈছে কি কথা এইফালে ইমানখিনি ডাঙৰ হৈছে আৰু ধুনীয়া দেখিছে ন সৰু সৰু হৈ আছে মই পিটিকাত দিবলৈ মানে কেইডালমান ছিঙিছোঁ আৰু মানে গোন্ধটো ভাল লাগে নহয় ধনিয়াৰ সেইটো কাৰণে আৰু এতিয়া মানে গধূলি মানে ভাত পানী যোগাৰ কৰিছোঁ আৰু এইফালে মাছ ফ্ৰাই কৰিছোঁ দেই মাছ ফ্ৰাই আজি বাৰু বেলেগ মাছৰ তৰকাৰী নবনাওঁ মাছৰ মানে ফ্ৰাই খাম আৰু দালি বনাইছোঁ এইফালে আকৌ লাই চব্জি অলপ বনাম কাটি থৈছোঁ সিমানেই আৰু ঠিক আছে হৈ গ'ল The next day. হেল্ল' গাইজ গুড মৰ্ণিং আজি একেবাৰে মানে পথাৰলৈ যোৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ এতিয়া মানে মই পথাৰলৈ যাব ওলাইছোঁ বাৰু ঘৰৰ পথাৰ নহয় পিছে দেই আমাৰ মানে লগৰে আৰু সখীহঁতৰ ঘৰতে মানে যাওঁ আৰু মানে মোৰ ঘৰত আমনি লাগিছে সেইটো কাৰণে বোলো পথাৰলৈ যাওঁ আজিৰ পৰা আৰু নাযাওঁ আৰু সেইটো কাৰণে বোলো পথাৰৰ ভিডিঅ' এটা আজিলৈকে বনোৱা নাই যে সেইটো কাৰণে আজিয়ে লাষ্ট বোলো ভিডিঅ' এটা একেবাৰে বনাই লওঁ বোলো আৰু তাকে এতিয়া বাৰু ভাত পানী খাই মই আজৰি হ'লোঁ বাৰু বেটাৰো এক্সাম চলি আছে স্কুল যোৱা নাই পিছে আজি বন্ধ কালি এক্সাম আছিলে তাকে আৰু আপোনালোকৰ খবৰ নিশ্চয় ভালে নহয় জানো মোৰো ভালে থাকে তাকে আৰু চাই থাকিব আজি কি দেখাব পাৰোঁ পথাৰৰ ভিডিঅ' ঠিক আছে তাৰ কিতাপ পঢ়ি আছে এইফালে বহি লৈ আহা এতিয়া আমি ওলাই আহিছোঁ আৰু পথাৰলৈ আহাই কৈ দে পথাৰ যাওঁ জখিন নাই দেখুৱা গৈ আছোঁ আৰু এতিয়া আজি চাই লওঁ ঘূৰি আছোঁ ভণ্টি চাই থকা এইফালে হাই গৈ দে আমি গৈ আছোঁ পথাৰলৈ এয়া আমাৰ মালিকনী এবাৰ চাই দিয়া আমাৰ সৰু মালিকনী আহিছে ডাঙৰ মালিকনী পাছত আহি আছে ফুটানি হেনো লাষ্ট কৰিছে আৰু ওলাবলৈ নহ'লে মুগাৰ দেছো পাছত যাওঁ গমেই নাপাওঁ আগত গৈ আছে কাৰণে আমি
আৰু নহয় অহা টাইমত মানে যে আই অকণমান লাহে লাহে আহে আকৌ আমি এতিয়া আই গৈ থকা কাৰণেতো লাহে লাহে গৈ আছো আগত গৈ থকা কাৰণে নহ'লে আমি ক'ৰবাত পলম এটা চাইডকে ফুলে আজি একদম লাষ্ট বুলি আৰু ভিডিঅ' কৰিছে জানো পাই এতিয়া তামোলখন দিছোঁ আৰু তোমাক লাষ্ট হয় না নহয় না ক'বই নোৱাৰিছোঁ নহয় জানো নহয় জানো এতিয়া গম পোৱা নাই আজি সেই দুজনী আহিছে আমি দুজন ইমান চোকা নহয় মেচিন এতিয়া আমি ধান দাম আৰু দেই আমি মানে এতিয়া বেলেগত দাবলৈ যাওঁ আৰু ইয়াত শেষ হৈ গ'ল আকৌ আহা সোনকালে আহা আমাৰ এতিয়া ইয়াত শেষ হৈ গ'ল আৰু ন বেলেগত যাওঁ পুৰা ফৰিং ধৰিছে একদম ফৰিঙৰ কাৰণে একদম জঁপিয়াই যায় আৰু দেই হে এইফালে লগ কৰিছে ঐ এইফালে লগ কৰিছে গৈ আছো আৰু কিমান দেৰি পোৱা গৈ নাই গৈ আছো মানে ইখন পথাৰৰ পৰা সিখন পথাৰ যাব লগা হৈছে আজি শেষ হ'ব যেন লাগিছে নে কি কোৱা ক'ব নোৱাৰিছোঁ ব'লা শাৰী কৰি গৈ থাকা চাহ নোখোৱা নাখাওঁ পানী গা চুলাই খাওঁ আমি এতিয়া চাহ খাব লৈছো দেই ফাটা চাটি আমি এতিয়া চাহ খাওঁ চাহ খাই এইফালে আমাৰ কি খাইছে নকওঁ আৰু এতিয়া ফৰিং দেই পলিথিনতে ভৰাং দেখিছে কিমান পাইছে ফৰিং পকাৰতে খুচি লওঁ ধুনীয়াকৈ বান্ধি লৈছে দেই পুৰা ধৰিব মানে আৰু এবাৰ দেখিছে এবাৰ আজি মানে আইতাহঁতৰ ঘৰতে খামগৈ আৰু যাবা খাব আহিছো দেই ঐ এইফালে আমি ভাত পানী খাই আকৌ ধান দাবলৈ আহিলোঁ হাঁহি থাক এইফালে ধান কাটি আছে আৰু দেই মই অলপ ৰখি লৈছোঁ মোৰ মানে অলপ কিবা পেটটো পিচ ধৰিলে সেইটো কাৰণে অকণমান ৰখি লৈছোঁ মানে ব'লা মেৰি যাবলৈ হৈছে নাই সোনকালে ব'লা গান এটা গাই দে এতিয়া কৈ দে কাচিৰে কাটিবা ধান গা তই অথনি দেখিছে নহয় আমাৰ পথাৰত কিমান জমনি হয় আমি সেইটো কাৰণে পথাৰলৈ আহোঁ আজি মানে অলপ কিবা এটা খাই ল'লো সমাপ্ত কৰা আমি যাওঁ আমি মানে যাবলৈ ওলালোঁ আৰু ঘৰ এতিয়া পাহৰিছা আহা যাওঁগৈ এবাৰ ভাল পাইছে এইফালে আমাৰ আইতা কঁকাল বিষ হৈছে
মোৰতো কি হ'ল আমি এতিয়া আহিছোঁ আৰু মানে এইফালে দাই আছে দেই অহা নাই ঘৰৰ গৃহস্থ ক'তা বস্তাখিনি আমি গৈ আছোঁ ঘৰলৈ এইফালে আমাৰ ঘৰৰ গৃহস্থই কাটি আছে এইফালে দেখি পোৱা নাই আহা ধৰি লোৱা এনেকে ঘূৰাই দিয়ে যে তাৰপিছত যে এনেকে সেইটো কথা হ'বগে কাম তোমাক মই কৰি দিম তেনেকুৱা কেনেকুৱা লাগিব ভাল লাগিব মতা মাইকী আমি বাই বুলি আমি পামগৈ আৰু এতিয়া আমাৰ এইফালে মুঠি পালে আজি ভাগ্য ভাল দুটা মুঠি পাইছে লক্ষী আহি দিছে ঘৰত বাই বাই চাওঁ এখন চাই দিয়া এবাৰ মুখখনি চাওঁ তোমাৰ মুখখনি বাই বাই চাহ খাইছোঁ পথাৰৰ পৰা আহি গা পা ধুই আজৰি হৈ এতিয়া মানে লাল চাহ খাইছোঁ মুড়ি লাডু এইবিলাক কিবা কিবি আছে আৰু চাহ নালাগে খালো এতিয়া দেই হেল্ল' এতিয়া আৰু ভাত বনাই আছোঁ দেই আৰু মানে বিশেষ তেনেকৈ দেখাবলৈ নহ'ল আৰু পথাৰৰ পৰা অহাৰ পিছত ভাগৰো লাগে সেইটো কাৰণে বেটাক অলপ কিতাপ পঢ়ালোঁ আৰু তাৰপৰা এতিয়া মানে ভাত বনাই আছোঁ দেই ভাত আৰু মানে গাহৰি মাংস অলপ আছিলে তাকে বনাইছোঁ আৰু বিশেষ তেনেকৈ দেখাই নাথাকোঁ আৰু সদায় দেখায়ে থাকোঁচোন সেইটো কাৰণে আৰু এইফালে বনাই আছোঁ আৰু এইফালে ভাত আৰু তাকে আৰু ভিডিঅ'টো আৰু ইমানতে এণ্ড কৰি দিওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় সেইটো জনাব দেই আৰু মই ব্লগ দিলে ভাল পায়নে ৰেচিপি দিলে ভাল পায় সেইটো কথা ক'ব আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু দেই আৰু নতুনকৈ অহাসকলে কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে মই দিয়া ভিডিঅ'বিলাক নতুন ভিডিঅ'বিলাক পাই থাকে আৰু তাকে বাই বাই